হয় গাইজ, আকৌ এবাৰ আঠখিলীয়া নামঘৰলৈ বুলি ওলাইছোঁ ঘৰৰ পৰা। যাম 8টা-9টামান বজাত পামগৈ। আগৰ নিচিনা হৈ আছেনে নাই হোৱা শুনামতে কৈছে চাকি দিবলৈ দিয়া নাই, অকল তেল ঢালিবলৈ দিছে। কি হয় গৈ পালেহে গম পাম। আৰু আজি আপোনালোকে ব্লগটো চাই থাককচোন বাৰু। আঠখেলীয়া নামঘৰৰ বিষয়ে আপোনালোকক আজি বহুতকেইটা গুৰুত্বপূৰ্ণ কথা ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া পাইছোঁ উৰঙীয়াত। আগত গৈ আছে আমাৰ দাদা আৰু মই। আৰু আমি আহি আছোঁ এতিয়া বৰ্তমানত বৰহোলা ৰাস্তাত, যিহেতু নগাবাদ তৰাণীৰ পৰা বৰহোলা চাৰিআলি মেইন ৰোডটো দেখিছে, আৰু উত্তৰ দিশত আছে আঠখেলীয়া নামঘৰৰ গেটখন। আৰু এই ৰাস্তাটোৱেদি গ'লেগৈ আমি পামগৈ আঠখেলীয়া নামঘৰ। আৰু দেখিছে এতিয়া পালোহি। গোলাঘাটৰ পৰা যদি আহে তেতিয়া 19 কিলোমিটাৰ পৰিব, আৰু যোৰহাটৰ পৰা যদি এই নামঘৰ ভাগলৈ আহে তেতিয়া 39 কিলোমিটাৰ পৰিব, মানে দূৰত্বটো। এই ইতিহাস প্ৰসিদ্ধ নামঘৰ ভাগ প্ৰথম অৱস্থাত এভাগ মন্দিৰহে আছিল। স্বৰ্গদেউ গদাধৰ সিংহই এপাত ত্ৰিশূল আৰু এভাগি চন্দন গছৰ থাপনা পাতি এখনি ঠগি ৰাখিছিল, আৰু সেই স্থানে কালক্ৰমত আঠখেলীয়া নামঘৰ হয়গৈ। গোলাঘাট জিলাৰ বচা গাঁৱত অৱস্থিত এই ইতিহাস প্ৰসিদ্ধ নামঘৰ ভাগ। বাটচৰাটোৰ ওপৰত দেখিছে দুফালে দুজনী ময়ূৰ চৰাই, আৰু ইয়াৰ খুঁটাসমূহ দেখিছে এইফালে 4টা আৰু এইটো চাইডে 4টা, 4 4 8টা। আৰু মই ইয়ালৈ এভাগি শৰাই আগবঢ়াবৰ কাৰণে আহিছোঁ। আৰু এইফালে দেখিছে এইটো হ'ল চিকিৎসা বিভাগ। বৰ্তমান সময়ত ক'ভিডে মঠ মন্দিৰ তথা নামঘৰবিলাকত সমস্যাৰ সৃষ্টি কৰিছে। আৰু ইয়াত দেখিছে আগতে তাত শৰাই সকলো বস্তু লয়, আৰু ইয়াত লিখিছে শৰাই দ্ৰব্য সামগ্ৰী জমা দিয়া স্থানলৈ। ক'ভিডৰ কাৰণে ইয়াৰ মেইন স্থানসমূহ সলনি কৰি দিয়া হৈছে। আৰু ইয়াত দেখিছে পানীৰ ব্যৱস্থা ৰখাই থোৱা হৈছে, হাত ভৰি ধুই পানী চাটি মাৰি যাব লাগিব। আৰু এতিয়া আপোনালোকক আমাৰ দাদা আৰু নবৌহঁতক দেখুৱাম। এয়া দেখিছোঁ আমাৰ নবৌ, এয়া আমাৰ দাদা, আৰু এয়া দাদা ছোৱালীজনী আমাৰ বৰ্তা ঘৰ হয়। তাৰপাছত এয়া মই আগে আগে গৈ আছোঁ। কেমেৰা ধৰি আছে মোৰ ৱাইফে। এইবিলাক দেখিছে আগতে মানে কি অলপ ভালকৈ বনোৱা নাছিলে, ৰং পেইণ্টবিলাক কৰা নাছিলে, এতিয়া অলপ দেখিছে সুন্দৰ কৰিলে। আৰু এতিয়া লৈ যাম আপোনালোকক শৰাই ওচৰলৈ, শৰাই বস্তু জমা দিয়া স্থানলৈ। ব'লকচোন বাৰু। আৰু এইটো চাইডে দেখিছে ভকত বৈষ্ণৱসকল কামে কাজে লাগি আছে। ইয়াতে সকলো শৰাই বস্তু জমা লোৱা হৈছে, আগতে পুৰণা নামঘৰত লোৱা হৈছিলে। আৰু এইটো চাইডে শৰাই দিয়াৰ পাছত আপুনি ইয়াৰ পৰা প্ৰসাদ লৈ যাব পাৰে। প্ৰসাদ নিনিয়াৰ আগতে মই সেৱা এভাগ লৈ লওঁগৈ, ব'লকচোন বাৰু। আঠখেলীয়া নামঘৰৰ প্ৰথম স্থাপনস্থলী এয়াই। এতিয়া মোৰ ৱাইফে কেমেৰাটো ধৰি আছে। আঠখেলীয়া নামঘৰৰ বিষয়ে আজি আপোনালোকক সবিশেষ ক'ম। আৰু এতিয়া মই গৈ আছোঁ চাকিত তেল ঢালিবৰ কাৰণে, যিহেতু চাকিযোৰ জ্বলাবলৈ নিদিয়ে। ইয়াত যিকেইটা চাকি আছে সেইকেইটাতে তেল ঢালিম, তো ব'লকচোন বাৰু। এটা আশীৰ্বাদ লৈ ভগৱানক স্মৰণ কৰি ইয়াত তেল অলপ ঢালিম। ইয়াত যিমানকেইটা চাকি আছে সকলোতে তেল ঢালি ল'ম। তাৰপাছত মোৰ ঢালি হোৱাৰ পাছত ইয়াৰ ৱাইফে ঢালিছে দেখিছে। ইয়াত আপোনালোকে এটা কথা মন কৰিছেনে, ইয়াত কোনো থাপনা নাই আৰু ইয়াত কোনো আসন নাই, আছে মাত্ৰ এখনি শৰাই আৰু এখনি ভগৱানৰ ফটো। যিহেতু প্ৰথম আসনখন এই স্থানতে আছিলে, আৰু নতুনকৈ ছাইডত বনোৱাৰ কাৰণে ইয়াৰ পৰা আসনখন তালৈ উঠাই লৈ গ'ল। আৰু এতিয়া ব'লকচোন বাৰু তালৈ যাওঁ। আৰু এতিয়া আপোনালোকক দেখুৱামগৈ নতুন নামঘৰ ভাগ। এয়া দেখিছে এই নামঘৰ ভাগৰ সন্মুখতে দেখিছে 8টাকৈ খোলৰ সদৃশ খুঁটা আছে। আৰু এতিয়া আমি ইয়াৰ ভিতৰলৈ সোমাই যাম, তাৰ আগতে এটা সেৱা লৈ লৈছোঁ। আৰু এই নামঘৰ চাবলৈ বা সেৱা ল'বলৈ বহুত দূৰ দূৰণিৰ মানুহ তথা ভকত বৈষ্ণৱসকলৰ সমাগম ঘটে। আৰু এতিয়া আমি ইয়াৰ ভিতৰতো সেৱা ধৰিছোঁহি। সেৱা লৈ আপোনালোকক এতিয়া বাহিৰৰ চৌহদটো দেখুৱামগৈ। সেৱা লৈ এতিয়া মই বাহিৰলৈ ওলাই আহিছোঁ। আৰু বহুতে নাজানে চাগে আঠখেলীয়া নামঘৰ কিয় হ'ল, কেনেকৈ হ'ল, ই কিমান চনত স্থাপিত হৈছিল, এই সকলোবিলাক ক'ম আপোনালোকৰ আগত। তাৰ আগতে ইয়াত এটা পুখুৰী আছে, পুখুৰীটোত কালী দমনৰ প্ৰতিমূৰ্তি তথা মাছ কাছ ইত্যাদিবিলাক আছে, সেইবিলাক চাই লওঁগৈ, ব'লকচোন বাৰু। আৰু এইফালে দেখুৱাইছোঁ ৰাইজসকলে মাছ কাছ তথা কালী দমনৰ প্ৰতিমূৰ্তি চোৱাত ব্যস্ত। তাৰ পাছত মই আপোনালোকক দেখুৱাইছোঁ এয়া কাছ দেখিছে, কাছও আছে আৰু ইয়াত মাছো আছে।
ইয়াৰ পানীখিনি যদি কেনেবাকৈ বেয়া হৈ যায় তেতিয়া নামঘৰৰ ৰাইজসকলে এই পানীখিনি সিঁচি আকৌ ইয়াত নতুন পানী ভৰায়। এই পুখুৰীটোৰ ভিতৰে সৰুকৈ ৱালেৰে গাঁঠি থৈছে আৰু ইয়াৰ বাহিৰে জেওৰাৰে বেৰি থৈছে, আপোনালোকে দেখিছে চাগে। আৰু এতিয়া আঠখেলীয়া নামঘৰৰ নতুন আসন ভাগৰ ওচৰলৈ আপোনালোকক লৈ যাম। তো ব'লকচোন বাৰু, ইয়াতে সকলোবিলাক কথা ক'ম। আৰু এতিয়া মই এই নামঘৰৰ মূল আসন ভাগৰ ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ। আঠখেলীয়া নামঘৰ বোলা কাৰণটো আপোনালোকে জানে যদিও মই এবাৰ কৈ দিছোঁ। এসময়ত যেতিয়া স্বৰ্গদেউ গদাধৰ সিংহই যুদ্ধত পৰাস্ত হৈ বিভিন্ন ঠাইত পলাই ফুৰিবলগীয়া হৈছিল, ঠিক সেই সময়ত অৰ্থাৎ 1670 খ্ৰীষ্টাব্দত এই ঠাইতে ভগৱানৰ আশ্ৰয় লৈ থকা এজন সন্ত লোকে তেওঁক সঁহাৰি দিছিল। জানিব পৰা মতে সেই সন্তজনে তেওঁক নিৰাপত্তা দিয়াৰ আশ্বাস দিছিল আৰু ইয়াৰ পাছতে দুয়ো এটা নিশা উক্ত স্থানতে অতিবাহিত কৰিছিল। আৰু পাছদিনাই স্বৰ্গদেউ গদাধৰ সিংহই সেই স্থান ত্যাগ কৰি পুনৰ সেই যুদ্ধৰ বাবে যোজা চলাইছিল। আৰু অৱশেষত তেওঁ যুদ্ধত জয়ী হৈ অৰ্থাৎ 1681 খ্ৰীষ্টাব্দত ৰাজসিংহাসনত বহিয়েই সন্ত লোকজনক বিচাৰি পুনৰ সেই স্থান পাইছিলহি স্বৰ্গদেউ গদাধৰ সিংহ। কিন্তু স্বৰ্গদেৱে পুনৰ সেই সন্ত লোকজনক বিচাৰি নাপালে আৰু এই আশ্ৰয়স্থলীতে এটি মন্দিৰ পাতি তাত এপাত ত্ৰিশূল চন্দন গছৰ ঠগি ৰাখিছিল। আৰু স্বৰ্গদেউ গদাধৰ সিংহই 8টা পৰিয়ালক সেই সন্ত লোকজনক আশ্ৰয়স্থল চোৱা চিতা তথা ৰক্ষণাবেক্ষণৰ দায়িত্ব দিছিল। এই 8টা পৰিয়ালৰ বংশবৃদ্ধি হোৱাত চুবুৰী বা একোটা খেললৈ ৰূপান্তৰিত হৈছিল আৰু কালৰ ক্ৰমত ই হৈ পৰে শ্ৰী শ্ৰী আঠখেলীয়া বৰনামঘৰ। এই কথাষাৰ জানি আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্ট বক্সত জনাব। আৰু এটা কথা আপোনালোকে মন কৰিছেনে, এই আসন ভাগৰ চাৰিওকাষে দুটাকৈ প্ৰায় 8টা খুঁটাৰে বেৰি ৰাখিছে এই আসন ভাগ। স্বৰ্গদেৱে দায়িত্ব দিয়া 8টা খেলৰ নাম মই কৈ দিছোঁ শুনক: কছাৰী কুৰি, বৈৰাগী কুৰি, নাঙল কুৰি, বৰাহী কুৰি, শলাল কুৰি, ব্ৰাহ্মণ কুৰি, কাকতি কুৰি আৰু কছাৰী কুৰিয়েই প্ৰধান। এতিয়া মই নামঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিছোঁ, যিহেতু সময় বহুত হ'ল। আৰু এতিয়া মই প্ৰসাদ লৈ ইয়াৰ বাহিৰৰ চৌহদবিলাক দেখুৱামগৈ, একেবাৰে ওলাই যাম। আৰু এতিয়া ওলাই আহিছোঁ, প্ৰসাদ ইয়াতে সোমাইছোঁ মনতো। শৰাইখনে এক্সট্ৰাকৈ এভাগ আছে। আৰু এতিয়া পালোহি গেটখনৰ ওচৰত, দেখিছে? এই গেটখনৰ পৰা ওলাই বাওঁফালে ঠিক গেটখনৰ সন্মুখত বুলিয়ে ক'ব পাৰি এজন অন্ধ লোক বহি আছিল, এজন দেখিছে। এইজনক এটা মই দান বৰঙণি আগবঢ়াইছিলোঁ আৰু শুনকচোন বাৰু কি ধুনীয়াকৈ আশীৰ্বাদ দিছে। আৰু মোৰ হোৱাৰ পাছতে মোৰ ৱাইফেও এটা খৰচা আগবঢ়াই তেওঁক সেৱা জনালে। এয়া দেখিছে, দেখুৱাইছোঁ আপোনালোকক। বস্তু মই লৈ ল'লোঁ।
আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। এয়া দেখিছে বাইক ৰখাই থোৱা আছে এইটো চাইডত, বাইকখন ল'ম আৰু যাম। বাকী চাহ তামোল খোৱা, মিঠাই খোৱা ইত্যাদিবিলাক আপোনালোকক দেখুৱাবলৈ নহ'ল। ভিডিঅ'টো যিহেতু দীঘল হৈ যাব সেইবাবে এইটো কাটি দিয়া হ'ল। এতিয়া ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব। যদি ভাল পালে তেতিয়া লাইক এটা কৰি দিব। আঠখেলীয়া নামঘৰৰ বিষয়ে যদি কোনোবাই সবিশেষ জানিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। যদিহে আপুনি মোৰ এই চেনেলটোত নতুন তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অলপ ক্লিক কৰি ৰাখিব। নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ আগলৈ আহিম। বাই বাই।